এতিয়া মই মানে ভাবি আছিলোঁ গাইছ। কি ভাবি আছ? এই মানে সকলোৰে লগত মানে গাৰ্লফ্ৰেণ্ডটো আছে। আমি ঘণ্টা কাক চাম? তিৰি বুলি ক'ব পাৰি ইয়াক আৰু আমি মানে বনোৱা উচিত মানে ৰাস আজিৰ পৰা আৰম্ভ আৰু আমিও আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। তো কি হ'ল গোটেই ল'ৰা ছোৱালীক মানে লগ কৰোঁতে মানে এটা এটাকৈ হৈ পইচা লৈ ৰেডি এতিয়া পূৰা পইচা হোগা। হাই গাইজ, মানে আমি আহি থাকোঁ মানে কৌশিক ব্লগাৰ মানে কৌশিক দাক লগ পালোঁ। কি কৰি আছ? এতিয়া মই মানে ভাবি আছিলোঁ গাইছ। কি ভাবি আছ? এই মানে সকলোৰে লগত মানে গাৰ্লফ্ৰেণ্ডটো আছে। আমি ঘণ্টা কাক চাম? সেয়েতো হৈছে মানে মোৰ কি মানে গাইছ, মোৰ কেতিয়াবা অলপ দুখ লাগি যায়। দুখ সকলোৱে আপোনালোকে ঘূৰি আছে, মই অলপ চিংগিলতো ঘূৰক না। আমাৰ মানে হাতত হাত ধৰিবলৈ চাব লগা মানুহ নাই। নাই আমি তাক কি কৈছোঁ মানে কৌশিক দা এতিয়া আছে না, কৌশিক দাৰ এনেকৈ হাত ধৰি মানে ঘূৰি পালা চিংগুল আছে, এনেকৈ চিংগুল আছে না, ভকুত ধৰি গৈছে। হয় নেকি? খবৰ পাতি কেনে? খবৰ পাতি আছোঁ দে। বাকী এনে ধেমালি কৰিছোঁ গাইছ, ধেমালি কৰিছোঁ আমি তাৰমানে। বাকী খবৰ পাতি ভাল না? একদম আছোঁ। তুমি? মই ভালে আছোঁ। লাগি আছোঁ একদম এৰি নিদিওঁ একদম। বেয়াতে পিছে ভাল লাগিল, দোস্তিক ভাল লাগিল আৰু ছাবস্ক্ৰাইব গাইছ কৰি দিব প্লিজ। একদম দিয়ক তো গাইছ। মানে হাতত আছে চেল্ফি ষ্টিক আৰু কৰি আছে মানে চাইকেল ৰাইড। মানে চাইকেল ৰাইড কৰি আহিছে মানে ক'ত আৰু দেখা আছে চবখিনি এই কি মানে সেইগিলাক মোক পাৰে কাৰণে লাইন ধৰিব লগা হৈছে। আহি পুৰা কৰি গ'ল লগ খাই লওঁ। চাওকচোন গাইছ, কি মজাকৈ জুবিন দাৰ সমাধি ক্ষেত্ৰ স্থাপন কৰিছে। দিয়ক গাইছ, আজিলৈ আৰু এৰিছোঁ আৰু নতুন ৰাসৰ ভিডিঅ' এটা লৈ আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব।